ওয়েলকাম টু সুমিস কিচেন। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হৈছে পালেং শাকৰ লগত বাহু মাছৰ আঞ্জা। প্ৰথমতে আমি শাকখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। তাৰপিছত এয়া মাছখিনি আমি সৰু সৰুকৈ পিচ কৰি লৈছোঁ। আলু, পিঁয়াজ আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। বিলাহী আৰু ধনিয়া লৈছোঁ। ইয়াত পালেং শাকখিনি আমি সৰু সৰুকৈ কাটি লৈছোঁ। ধনিয়া আৰু বিলাহীখিনিও কাটি লৈছোঁ। এতিয়া কেৰাহীখন পাতি অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া কেৰাহীৰ পৰা উঠাই ল'লোঁ। তাৰপিছত আমি কেৰাহীখন পাতি অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ আৰু শুকান জলকীয়া দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত মই পালেং শাকখিনি দি দিছোঁ তেলত। অকণমান নিমখ দি দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসাৰে ব্যৱহাৰ কৰিব। তাৰপিছত অকণমান হালধি গুড়ি দিছোঁ। অলপ সময় ভজাৰ পিছত মই বিলাহী কেইপিচ দি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ। অলপ সময় ভজাৰ পিছত অকণমান পানী দি দিছোঁ। ভালদৰে উতল আহি গৈছে। গেছটো হাই ফ্লেমত ৰাখিছোঁ। আঞ্জাখিনি ভালদৰে সিজি গৈছে। খুব ধুনীয়া হৈছে। ভিডিঅ'বিলাক চাই যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। এতিয়া মই কাটি থোৱা ধনিয়াখিনি ওপৰত দি দিছোঁ। তাৰপিছত এয়া ঢাকনাখন লগাই ষ্টভটো অফ কৰি দিছোঁ।